কি কব দাদা লামডিঙৰ ঘটনা সন্দৰ্ভত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? আসসালামু আলাইকুম, নমস্কাৰ। মই ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ লামডিং সমষ্টি সমিতিৰ সম্পাদক আৰু এখেতে সভাপতি। আমি ঘটনা সন্দৰ্ভত ক'ব বিচাৰোঁ যে যোৱা পৰহি আমি আমাৰ সংগঠনৰ সদস্যসকল মিলি সেই ঘটনাস্থলীত উপস্থিত হওঁ আৰু পৰিয়ালটোৰ বুজ লওঁ আৰু ঘটনাৰ সত্যতা জানিবলৈ বিচাৰোঁ। তাত গৈ আমি যি গম পালোঁ, এতিয়ালৈকে মানুহজন এৰেষ্ট হোৱা নাই আৰু তাত যি ঘটনা সিহঁতে সংগঠিত কৰিলে, তাত মাদ্ৰাছা চলি থকা বুলি যি অভিযোগ আনিলে, আচলতে তাত কোনো মাদ্ৰাছা চলা নাই, তাত টিউচন চলিছিল, প্ৰাইভেটলি টিউচন চলিছিল। আৰু প্ৰাইভেটলি টিউচন চলাত যদি কাৰোবাৰ অসুবিধা আছে আগতীয়াকৈ জনাব লাগিছিল, আৰু তেনে প্ৰাইভেটলি টিউচন চলাত কোনো অসুবিধা থাকিব লাগে বুলি মই নাভাবোঁ। কিয়নো আমি এটা এনেকুৱা সম্প্ৰদায়, এনেকুৱা অসমত বাস কৰোঁ যাত সকলো সম্প্ৰদায় মিলা প্ৰীতিৰে বাস কৰোঁ। ইয়াত সাম্প্ৰদায়িকতা আহিবই নোৱাৰে। সিহঁতে ইয়াত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিলে, গৰ্ভৱতী মহিলাক এটেক কৰিলে, যিটো অমানৱীয় ঘটনা, বহুত অমানৱীয় ঘটনা। তেনে কৰিব নালাগিছিল। গৰ্ভৱতী মহিলাজনীৰ পেটৰ পৰা জিহাদী জন্ম ল'ব বুলি যি ক'লে, এতিয়া সিহঁতে কেনেকৈ জানিলে? গৰ্ভৱতী মহিলাগৰাকীৰ গৰ্ভৰ পৰা আবুল কালাম আজাদো জন্ম ল'ব পাৰিলেহেঁতেন। তেখেতে যি ঘটনা কৰিলে সেইটো একদম বেছি অমানৱীয় ঘটনা সংঘটিত কৰিলে। তেখেতলোকে কৈছে জিহাদীক শিক্ষা দিয়া হৈ আছে বোলে। এইটো একদম মিছা অভিযোগ। জিহাদীক কোনো শিক্ষা দিয়া হোৱা নাই। তাত মাদ্ৰাছা বা জিহাদী তেনে কোনো শব্দই নাছিলে। তাত আছিলে টিউচন পঢ়োৱা। 4-5 ঘৰৰ ল'ৰা ছোৱালী মিলি এজন জোনাবে টিউচন পঢ়াই আছিলে। ইছলামিক শিক্ষা দি আছিলে, ইছলাম কি, নমাজ কি, এইবিলাক শিক্ষা দি আছিলে, চব জানিব লগা কথা। তাত কোনো জিহাদীত শিক্ষা দিয়া নাছিলে। আৰু জিহাদী শিক্ষানো কি, জিহাদনো কি? জিহাদ একো নহয়। জিহাদ মানে কি? জিহাদ শব্দটো সিহঁতে অপব্যৱহাৰ কৰে। জিহাদ মানে হৈছে ষ্ট্ৰাগল, জীয়াই থকাৰ যিটো ষ্ট্ৰাগল, তাকে জিহাদ বুলি কয়। জিহাদ 3 প্ৰকাৰৰ আছে। সিহঁতে ক'লেই নহ'ব নহয়, সিহঁতে আগতে জানি ল'ব লাগিছিল বস্তুবিলাক। এতিয়ালৈকে দেখা গৈছে তেখেতক কোনো আৰক্ষীৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱা হোৱা নাই। শুনা পাইছো মানে সিহঁতৰ লামডিং আৰক্ষীয়ে মাতিছে বুলি, এৰেষ্ট হোৱা নাই। ইমান জানো, আমি যিখিনি জানো এৰেষ্ট হোৱা নাই। এৰেষ্ট হৈছে বুলি কোনো খবৰো অহা নাই। আচলতে সেই কালপিতজন এৰেষ্ট হ'ব লাগিছিল, আইনে বিহিত ব্যৱস্থা ল'ব লাগিছিল আৰু সেই মানুহখিনিক মিলাই দিব লাগিছিল। এই কালপিতজনক ঘটনা সংঘটিত কৰাৰ বাবে দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিব লাগিছিল। তাৰপিছত মানুহখিনিক মিলাই দিব লাগিছিল। আমাৰ পৰিচয়েই সাম্প্ৰদায়িকতা। আমি সম্প্ৰীতিৰে জীয়াই থাকিব লাগে, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব নালাগে। দেখা গৈছে বিভিন্ন সময়ত মাইনৰিটিসকলৰ হৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে হাবিব মহম্মদ চৌধুৰী, কিন্তু লামডিঙৰ যি ঘটনা হৈ গ'ল, সেই ঘটনাত তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই বা তেওঁ আগবাঢ়ি অহা নাই। এই সন্দৰ্ভত আপুনি কি ক'ব? নাই, প্ৰতিক্ৰিয়া দিছে, শুনা পাইছো। কালি তেখেতে গৈছে। আচলতে তেখেতে প্ৰথম দিনাই যাব লাগিছিল। তেখেতে কালি গৈছে। কালি গৈ তেখেতে লামডিঙৰ MLA ৰ লগত মিলিছে। আচলতে ঘটনাটো লামডিঙৰ MLA ৰ ঘৰত হৈ গ'ল। সৰ্বপ্ৰথমে প্ৰতিক্ৰিয়া দিব লাগিছিল MLA শিবু মিশ্ৰাই, তাৰপিছত বাকীখিনি যাব লাগিছিল। যিহেতু তেখেতে দিয়া নাই, হাবিব মহম্মদ চৌধুৰী গৈছে, তেখেতৰ লগত মিলিছে আৰু হাবিব মহম্মদ চৌধুৰীৰ পোষ্ট দেখা পাইছো। এনেকুৱা কৰিছে যে বস্তুটো মিলাই দিব লাগে। এনেকুৱা কোৱা নাই যে সেই মানুহজনক এৰেষ্ট কৰক, শাস্তি প্ৰদান কৰক, তাৰপিছত নিমিলোৱা পিছৰখিনি পিছত হ'ব। মিলাটো মিলিবই লাগিব, সম্প্ৰীতি আনিব লাগিব, সেইটোতো হয়, কিন্তু আগতে শাস্তি হ'ব লাগিছিল। আপোনালোকে কিবা আইনী ব্যৱস্থা লৈছে নেকি? এতিয়ালৈকে কোনো আইনী ব্যৱস্থা লোৱা নাই বা FIR দিয়া নাই। প্ৰয়োজনত আমি FIR দিবও পাৰোঁ। আমি বাট চাই আছোঁ এৰেষ্ট হোৱাৰ, নহ'লে আমি দিম। আপোনালোকে MLA ৰ লগত কোনো এই বিষয়ে আলোচনা কৰিছে নেকি সংগঠনৰ ফালৰ পৰা? এতিয়ালৈকে কোনো আলোচনা কৰা নাই। আমি ওপৰৰ পৰা আমাৰ সংগঠনৰ ৰাজ্যিক সভাপতি আহিব, আহিলে আমি MLA ৰ লগত সেইটো আলোচনাত বহিম।